পইচা পইচা যদি কম আছে তো গাড়ীখন ধুনীয়া কৰি লৈ ল'ব পাৰে। অলা S1 Pro বুলি এই গাড়ীখনৰ নাম। মোবাইলটো হৈছে 26 গাড়ীখনৰ। মানে দিলি হল আপোনাক ৰকেট যাও দিব। লাহে লাহে আমাৰ পেট্ৰল নহয় বাতে মিছি। গতিকে কিবা এটা কৰবা লাগব না, পেট্ৰল নহলে আমি কেনেকে মানে গাড়ী চলাম কিবা কাৰণে কাম কৰিম। গতিকে এটা নতুন পদক্ষেপ লৈ আমি আনে মানে বিজ্ঞানীসকলে আজি আৰু এতিয়া আমি যাই আছো মানে সেই গাড়ীখন দেখাই নাই হেনেহেন গাড়ী এনেহেন এখন গাড়ী দেখাবা যাই আছো। এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু এই গাড়ীখনৰ চাবি নাই, চুৰে কিন্তু চুৰ কৰি লৈও যাবা নৰে বেলেগ ফিচাৰ্ছ আছে, চাবি নহবা পাৰে বেলেগ কিবা আছে, মাথা গৰম হ'ব। সেই গাড়ীখনৰ ফিচাৰ্ছ আপোনালোকে দেখলি সাউণ্ড স্পীকাৰ গান বাজা খানা খাই ভোজ খাই মানে সেনেকে লৈ যাব পাৰিব। আৰু এই গাড়ীখন মানে বাহিৰৰ পৰা অৰ্ডাৰ কৰা হৈছে। আমাৰ অসমত বৰ্তমান এই মানে গাড়ীখন পাও নাযাব বাহিৰৰ পৰা, কিন্তু আপোনালোকে অৰ্ডাৰ কৰি লৈ আহিব পাৰিব। আৰু ইয়াতে 3খন গাড়ী আছে। এইখনে হৈছে গাড়ীখনত বহুত বেছি ফিচাৰ্ছ আছে। আৰু ফাৰ্ষ্ট ফিচাৰ্ছ এটা মোৰ ভাল লাগছে, সাউণ্ড স্পীকাৰ আছে যিটো মানে অন্য গাড়ীত দেখা নাপাব। স্কুটিত গান শুনি যাব পাৰিব। কোনো ধৰণৰ আপোনাৰ চাবি নাই, চুৰেও চুৰ কৰিব পাৰিব নে, কাৰণ আপোনাৰ চাবি আছে আপোনাৰ মোবাইলতে। গতিকে নো টেনশ্যন, এটা পাছৱৰ্ড দিব। আৰু এইখন গাড়ীখন আপোনালোকক তো ক'লোৱে অৰ্ডাৰ কৰি অনা গাড়ী, অলা S1 Pro। আৰু এই গাড়ীখন মানে এটা এপল লগত কানেক্টেড হৈছে। আৰু সেই এপটো এতিয়া আপোনালোকক দেখাই আছো। ব্লুটুথ কানেক্ট হয় না এপটো? অলা ইলেক্ট্ৰনিক আছে, এইটো অলা ইলেক্ট্ৰনিক বুলি এটা এপ আছে। লগ আনলগ ইয়াতে আছে। আৰু ফিচাৰ্ছখিনি আৰু দেখা পোৱা যাব মোবাইলতে। আৰু মোবাইলটো হৈছে 26 গাড়ীখনৰ। টপ স্পীড কিমান দেখাব? 100 ক্ৰছ কৰি দিব। আৰু মানে মই বেলেগ স্কুটিত বেক গিয়াৰ মানে দেখা নাছিলো। এটা মানে বেক গিয়াৰ আছে, এনেকে দিলে আপোনালোকে বেকত দেখি যাব, কিন্তু এইটো এনেকৈ দিলে এতিয়া পিছত যাই থাকিব। বেলেগটিখনৰ মানে বাজেটটো কৈ দিবাচোন। 1,49,000 ডেলিভাৰী চাৰ্জ লয় নেকি? এই গোটেইখিনি মানে টোটেলত আৰু একবাৰ চাৰ্জ দি চাওঁ দে কেনেহেন বা চাৰ্জ লৈ নানে বয়া আহিলাক না কি আহিলাক মানে 69 চাৰ্জ 70% চাৰ্জত 119 কিলোমিটাৰ যাব পাৰিব ইকো মোটৰ। হাইপাৰত হ'লে 70 কিলোমিটাৰ। 100% চাৰ্জ হ'লে ইকো মোটৰত আপুনি 165 to 70 কিলোমিটাৰ যাব পাৰিব। আৰু কিছুমানে হয়তো কিনবাৰ কাৰণে স্কুটিখন ভিডিঅ'টো চাইছে, কেনেকে মানে দাদাই স্কুটিখন কিনে আনলক অনলাইন আনিব লাগে, তাৰ কাৰণে মই কি কৰিব লাগিব? প্ৰথমতে অলা ইলেক্ট্ৰনিক এপছ ডাউনলোড কৰি পেলাই গাড়ীখন চিলেক্ট কৰিব লাগিব, কোনটো মডেল ল'বা। চিলেক্ট কৰি লোৱাৰ পিছত বাইনাওত গ'লে হ'ল। বাইনাওত গৈ পেলাই এতিয়া কেছ পে'মেণ্ট দিয়া নে ইমাৰ লয় সেইখিনি অপশ্যন আহিব। সেইখিনি পে'মেণ্ট কৰিলা, পে'মেণ্ট কৰাৰ পিছত মানে ইষ্টিমেটেড ডেলিভাৰী ডেট দেখাব। আপোনালোকে যদি ভাবছি আৰে লাইচেঞ্চ কি বেলেগ নেকি, একো লাইচেঞ্চ বেলেগ নহয়। আপোনাৰ যিখন মানে সেই বাইকৰ লাইচেঞ্চখন সেইখন দিয়া বোলে হয় বুলি ক'লে। এয়া দাদাই মানে টেম্পাৰ গ্লাছৰ কিনি আনিছে। যদি পইচা যদি কম আছে তো গাড়ীখন ধুনীয়া কৰি লৈ ল'ব পাৰে। মানে তেল দিবাই নালাগে, 100 টকা তেলৰ লিটাৰে হৈছে। তো 100 টকা লিটাৰত কৰি আপোনাৰ গাড়ীখন লৈ কিনে মাহত অলপমান বিলটো বেছি আহিব পাৰে। তো ধৰা গাড়ীখনৰ কিবা এটা প্ৰব্লেম হ'ল, আজি দি গ'ল, ইয়াৰে কিবা শ্ব'ৰুম ইয়াতে বা ক'ৰবাত কিবা নাই, অসমত একো নাই, একোৱে নাই, তেনেহ'লে কি হ'ব? বাহিৰত পঠাব লাগিব। মেজৰ প্ৰব্লেম থাকে তেতিয়াহ'লে মানে সিহঁতে আহি পেলাই যেনেকৈ ডেলিভাৰী দি গৈছে ঠিক তেনেকৈ লৈ যাব। স্কুটিখন বেংগলোৰৰ পৰা আহিছে। বেংগলোৰ, তো বেংগলোৰতে আৰু ৰিটাৰ্ণ লৈ যাব যদি কিবা যদি বেয়া যদি হয়। অলা S1 Pro বুলি এই গাড়ীখনৰ নাম। আৰে মই স্কুটিখন আপোনাক চলাই কিনে শিকাই কিনে বুজাই দিম, যেনডাল নুঠাকলৈকে গাড়ীখন মানে নচলে। আৰু আপোনাৰ গাড়ীখনত 3টা মুড থাকে, নৰ্মেল, স্পৰ্ট আৰু হাইপাৰ। মানে নৰ্মেলত অলপ নৰ্মেলকে যায়, জানে স্পৰ্টত মানে অলপ বেছিকে যায়, তাৰপিছত হাইপাৰটো আৰু মানে খাটাৰনাক। নৰ্মেলত চলাম, তাৰ হাইপাৰ গোটেই কথা চলিছে। নৰ্মেল প্ৰথম কৰিলো। আপুনি গাড়ী চলাই আছে না কি চলাই আছে গমে নাপাব, একো গাড়ী চলোৱা আনে নাপাব, চাউণ্ড টাউন নাই না। এবাৰ আমি স্পৰ্টত চলে চাম। হাইপাৰ কৰিলাম আমি। এয়া চা হাইপাৰত আছে, হাইপাৰত এটা খাতাৰনাক হ'ব। এতিয়া হাইপাৰটো আমি চেক কৰিম। হাইপাৰটোত আপুনি মানে নাং মানে দিলি হ'ল, আপোনাক ৰকেট যাও দিব। গাড়ীৰ পাৰ্টি কি কৰবা ইচ্ছাকে এখন কিনলো, ভাল লাগছি না? কেনে লাগছি? আৰু আপোনালোকে যদি ভাবি আছে অলা স্কুটাৰ ল'ম বুলি লৈ ল'ব পাৰে, কাৰণ পলিউশ্যন মুক্ত একদম পুৰা স্কুটাৰ এখন। তো আপোনালোকে লৈ যদি ল'ব পাৰে, কোনো ধৰণৰ বিজলী কা বিল ভাড়ো আৰু তেল চেল একো মাথা মাৰবা। ভিডিঅ'টো সম্ভৱ হৈছে দাদাৰ কাৰণে। দাদাই গাড়ীখন কিনিছিল আৰু আমাক কৈছিল, তো দাদাক বহুত ধন্যবাদ। শেষত দাদা কি ক'ব গাড়ীখনত? মানে বহুত এক্সাইটমেণ্ট হৈ আছিলোঁ, আজি পালোঁ। গাড়ীখনৰ একদম ফিচাৰ্ছগুলো একদম আল্টিমেট লেভেলৰ ফিচাৰ্ছ হৈছে একদম। তো সকলোৱে ল'ব পাৰে, যাই ল'ম বুলি ভাবিছে। আৰু এনেকৈ গাড়ীখনত বহুত বেছি ফিচাৰ্ছ আছে, আপোনালোকে কিনিব। আৰু মানে ভিডিঅ'টো এখিনি ইমান ইনফৰ্মেটিভ ভিডিঅ' আছিল, মানে ইনফৰ্মেশ্যন টাইপৰ ভিডিঅ'টো। এইটো কোনো ধৰণৰ ব্লগিং নহয়, এনেহেন ইনফৰ্মেশ্যন মাজে মাজে মই মোৰ হিচাপত দিবা লাগে বুলি ভাবোঁ, কাৰণ সকলোৱে জানিব লাগে এলাখান কথা। তো যদি ভিডিঅ'টো চাই ভাল পালাক লাইক কৰক, যদি চেনেলটো নতুনকৈ সোমাইছে ছাবস্ক্ৰাইবটো মাৰি দিব, কাৰণ অতি শীঘ্ৰে আমাৰ মানে বেলেগ কিবা আহি আছে। আৰু 2000 হ'বা অলপমান কিবা লাগে আৰু দে, হ'ব দে 2000টো পটাপট কিজানি হৈ যাব।